দাদা সেই টপটোৰ প্ৰাইচটো কিমাননো? কোনটো পিংক কালাৰটো নেকি? পিংক কালাৰটোৰ দামটো কিমাননো? 650 টকা আৰু অফাৰত আমি 630 টকা কৰি দি দিম। এই কুকুৰৰ প্ৰত্যেকটোৱে ইমান দাম কৈছে চালা। এই 150 টকীয়া আমি ফ্ৰকটো চালা ফেঞ্চি বজাৰৰ পৰা আনি কিনে ইয়াতে বেছিকৈ আহিছে। বেলেগ এটা সুধোঁ। এইটো ব্লু কালাৰটোৰ দাম কিমাননো দাদা? সেইটো 550 আৰু অফাৰত আমি 510 মানত দি দিম আমি। কি হে দাদা, এই কম দামী কেইটাত ইমান দাম কৈ আছে। চাওক, সেইটো টপ ল'লে, সেইটো পিংকটো ল'লে মই সেইটো পিংক টপটোত মই দিম আপোনাক 120 ৰুপিজ আৰু ব্লুটো ল'লে আপোনাক মই দিম 100 ৰুপিজ। আপুনি হয়নে নহয় সেইটো কওক। 120 আৰু 100ত আমাৰ কিনাই নপৰে এইটো মই আপোনাক দিব নোৱাৰিম দিয়ক। ইমান কমত আমি বেচিব নোৱাৰিম। চাওক দাদা, মই লাষ্ট প্ৰাইজ এটা কওঁ, দুটাই ল'ব লাগে। মই 350 টকা দি আছোঁ আপোনালোকে 350 দি আছোঁ মই দুটাৰ মাজত, আপুনি মোক দি দিয়ক। আপুনি ফেঞ্চি বজাৰৰ পৰাই আনিছে দিয়ক, মই কোৱালিটিকেইটা গম পাইছোঁ। আপুনি এনে ক'ব নালাগে। মই 350 দিছোঁ দুটাৰ মাজত, আপুনি দিয়ক মোক টপটো দুটাই। 350 নোৱাৰিমে, আপুনি দুটাৰ মাজত 500 টকা দি দিয়ক, আমি দি দিম বাৰু, কিন্তু 350 নহ'ব দিয়ক, নোৱাৰিম। সেই দাদা, আপুনি ৰেগুলাৰ কাষ্টমাৰ কেইটাকো অফাৰ নিদিয়ে নে? ডেইলি মোৰ জোতা চেণ্ডেল লাগে, যি লাগে মোৰ চব লৈ যাওঁ আপোনালোকৰ দোকানৰ পৰা, আৰু আপোনালোকে ৰেগুলাৰ কাষ্টমাৰকো অফাৰ নিদিয়ে নে? দিয়ক 350 টকাত পাৰিব দিয়ক, আপুনি দিয়ক, মই যাওঁ নহ'লে। মিছলি ডেইলি দোকানত তই সদায় আহি বাৰ্গেন কৰি গুচি যাওঁ, একো বস্তু লৈ নাযাওঁ ল'ম বুলি কৈও। আৰু আজি ফাৰ্ষ্টহে দেখিলোঁ, আজি ফাৰ্ষ্ট, আৰু দুদিন আগতে দেখিছোঁ দুবাৰ আহিছ, 3বাৰ আহোঁতে ৰেগুলাৰ কাষ্টমাৰ। কি ভাবি আছে হে দাদা? দিয়ক 350 টকা দিছোঁ, দিয়ক দুটাই, নহ'লে মই যাওঁ আৰু ঘূৰি নাহোঁ কিন্তু। চাব কিন্তু আপোনাৰ 350 টকা লছ হ'ব আজি। চাওক, ৰেগুলাৰ কাষ্টমাৰ যাব এটা আৰু 350 টকা লছ হ'ব। আপুনি চাব, আপোনাৰ কাপোৰহে বেচা যাব, কিন্তু ৰেগুলাৰ কাষ্টমাৰ এটা যাব। চাব কিন্তু, মই যাওঁ কিন্তু, এই যাব ওলালোৱে। নাই নোৱাৰিম দিয়ক, 350 টকাত আমাৰ লছ হ'ব। আপুনি বেলেগ দোকান চাই লওক, 350 টকাত দিব নোৱাৰিম দিয়ক, ক্ষমা কৰিব দেই, নোৱাৰোঁ। চাওক কিন্তু, আপুনি যদি 350 টকা দুটা ফ্ৰক নিদিয়ে মোক, মই কিন্তু আপোনালোকৰ দোকানৰ বাহিৰত বহিম এতিয়াই। বহি কিনে যিমান কাষ্টমাৰ আহে চবকে ঘূৰাই পঠাম কিন্তু, চবকে কম কিন্তু আপুনি ফেঞ্চি বজাৰৰ পৰা 50 টকাত বস্তু আনি কিনে ইয়াতে বেছি দামত বেচে বুলি। আপোনালোকৰ দোকানৰ পাৰ্টনাৰশ্বিপো বুজা নাই কিন্তু আপুনি। হিচাপমতে মই পাৰ্টনাৰশ্বিপ খুজিব লাগে ফেঞ্চি বজাৰৰ পৰা আনা বুলি গম পোৱাৰ কাৰণে, কিন্তু মাত্ৰ 350 টকাত দুটা ফ্ৰকে খুজিছোঁ। এইখিনিও যদি নিদিয়ে আপুনি কিন্তু চাব কিন্তু, পিছফালৰ যিমান গ্ৰাহক আহে চবকে মই ফিৰাই পঠাই দিম কিন্তু বাহিৰৰ দোকানত বহি কিনে। মই যাওঁ কিন্তু বাহিৰত বহিবৰ কাৰণে, ঘূৰি নাহোঁ কিন্তু, আৰু পূৰা মানুহ লৈ আনি কিনে আমি বাহিৰত বহিম কিন্তু। চাব এতিয়া আপুনি দিবনে নিদিয়ে কওক, মই যাওঁ কিন্তু। দিব এতিয়া ভয় খোৱালোঁ ন, যাৱাৰ ভয় খোৱালে হ'ল। তাৰ 350 টকা লৈ যাব, দোকানো মাৰা যাব, দিব এতিয়া কম দামত। বাইদেউ ৰ'বচোন, ৰ'ব, লৈ যাওক, আপোনাৰ ফ্ৰক দুটা লৈ যাওক। হ'ব দিয়ক, আপোনালোক নোৱাৰোঁ আৰু, লৈ যাওক ফ্ৰক দুটা। কৈছোঁৱে আগতে আপোনাক 350 টকা দিম বুলি কৈছোঁ, ইমান কষ্ট নহ'লেই হয়। দিয়ক ফ্ৰক দুটা দিয়ক, 350 টকাই দিম কিন্তু। হ'ব দিয়ক, লৈ যাওক, নালাগে দিয়ক, 350 টকাতে দিছোঁ দিয়ক আপোনাক, হ'ব দিয়ক। এই ভগৱান, লাইফত যেন এনেকুৱা কাষ্টমাৰ আৰু কোনেও নাপায়। পাৰ্টনাৰশ্বিপে লৈ ল'ব, কি ডেঞ্জাৰ ছোৱালী। এই ভগৱান, এই ছোৱালীৰ চব মই বন্ধ কৰিলোঁ আজিৰ পৰা খোলা। আজিৰ পৰা মই এইবিলাক গাৰ্লছ ক্লথ ষ্ট'ৰ মই বন্ধ কৰিলোঁ, আৰু আজিৰ পৰা নোখোলোঁ আৰু এইবিলাক দোকান। মই পদযাত্ৰা আৰম্ভ কৰাই ভাল আৰু এইবিলাক দোকান খোলাত চাই। আৰু নমস্কাৰ আৰু এইবিলাক দোকান, নমস্কাৰ।